সৰু শৰ্ট ফিল্ম এখন বনাই আছো পূজা স্পেশাল বিশেষ কিবা আহি আছে ভিডিও আপোনালোকে চাওক ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মোৰ ইউটিউব ফেমিলিলৈ মোৰ তৰফৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল মই অক্ষয় আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল লগত পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজখন। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে ভূষণ পাঠকৰ ফালৰ পৰা। ভূষণ পাঠকে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল যে আই এম কৰোণা পজিটিভ। 7 দিনমান আগত দিল্লীত ক'ভিড টেষ্ট কৰাত নিগেটিভ পাইছিলোঁ, আজি গুৱাহাটীত কৰিলোঁ পজিটিভ। আশা কৰিছোঁ অতি সোনকালে ভাল পাম। সকলোৱে আশীৰ্বাদ কৰিব আৰু মোৰ লগত সংস্পৰ্শত অহা সকলে যেন এবাৰ টেষ্ট কৰি লয়। ধন্যবাদ। ময়ো প্ৰে কৰিছোঁ আৰু আপোনালোকেও প্ৰে কৰিব যাতে তেওঁ অতি সোনকালে সুস্থ হৈ উঠে। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে পংখিজ ব্লগৰ ফালৰ পৰা। পংখিজ ব্লগে ইউটিউবত কমপ্লিট কৰিছে 10K ছাবস্ক্ৰাইবাৰ আৰু তেওঁ ছাবস্ক্ৰাইবাৰখিনিক ধন্যবাদ দি ইউটিউব কমিউনিটি টেবত কেইখনমান ফটো শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল যে আপোনালোকৰ মৰম আৰু অনুপ্ৰেৰণাৰ বাবে আজি মোৰ চেনেলটো 10K ছাবস্ক্ৰাইবাৰ এটা পৰিয়াল গঢ়লৈ উঠিলে। মোৰ পৰিয়ালটোলৈ মোৰ তৰফৰ পৰা বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেধৰণৰ ভিডিঅ' বনাবলৈ মোক অনুপ্ৰাণিত কৰি যাব আৰু সদায় মৰম দি যাব। ধন্যবাদেৰে পংখিজ ব্লগ। মোৰ তৰফৰ পৰা পংখিজ ব্লগলৈ মেনি কংগ্ৰেচুলেশ্যন। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে বিতুপন শইকীয়া ফালৰ পৰা। বিতুপন শইকীয়াই তেওঁ ইনষ্টাগ্ৰাম একাউণ্টত কেইটামান ষ্টৰি আপলোড কৰিছিল আৰু ষ্টৰিটোৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে। তেওঁ ষ্টৰিত কি কৈছিল আপোনালোকে শুনি লওক। আহিছিলোঁ অলপ শ্বুটিঙত, অলপ সৰু শৰ্ট ফিল্ম এখন বনাই আছোঁ। মোৰ চেনেলৰ কাৰণে নহয় বাৰু, কিন্তু আপোনালোকে গম পাব, অতি সোনকালে গম পাব, নেক্সট ব্লগত গম পাব। কিন্তু এতিয়া গৰম উঠিছে, ভাগৰ লাগিছে আৰু সেইকাৰণে আমি ইউজ কৰিছোঁ পৰ্টেবল ফেন। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ধনশ্ৰী বা অলংকৃতা বা আৰু ৰূপাংকৃতা বা ফালৰ পৰা। ধনশ্ৰী বা অলংকৃতা বা আৰু ৰূপাংকৃতা বাৰ এটা নতুন কনচেপ্টত এটা ছিজন আহি আছে। এই কথাষাৰ মই কোৱা নাই, ধনশ্ৰী বাই তেওঁ ইনষ্টাগ্ৰাম ষ্টৰিত কেইটামান ষ্টৰি আপলোড দি কৈছিল। তেওঁ ষ্টৰিত কি কৈছিল আপোনালোকে শুনি লওক। হেল্ল', আপোনালোকে আজি দেখিছিলে যে মই দিছিলোঁ ৰেডি ফৰ পূজা স্পেচিয়েল ৱৰ্ক, পূজা স্পেচিয়েল কাম কৰি আছোঁ। এইয়া পূজা স্পেচিয়েল আহি হেপী দুৰ্গা পূজা সকলোকে আমাৰ তৰফৰ পৰা। পূজা বিশেষ কিবা আহি আছে ভিডিঅ' আপোনালোকে চাব কালি বা পৰহি, আৰু তাৰ বাহিৰে আৰু বেলেগ এপিছড আহি আছে আপোনালোকে চাব। এতিয়া মানে হৈছোনে বাৰু আপোনালোকে জনাব। আহাৰ পৰা সুধি আছে মই সকলো হৈছেনে, ভিডিঅ'টো সুধিছে আপোনালোকে প্লিজ জনাব দেই। মই আৰু কেমেৰাটো আপোনালোকক ৰ'ব এটা এয়া চাওক। আমি এতিয়া কিবা কিবি কৰিম মানে বিশেষ ফান পূজা স্পেচিয়েল এপিছডত চাব। বাই বাই। খাটি অসমীয়া ব্লগ দুবাৰ ইউটিউব চেনেলটোৱে ইউটিউবত কমপ্লিট কৰিছে 200K ছাবস্ক্ৰাইবাৰ। মোৰ ফালৰ পৰা তেওঁলৈ মেনি কংগ্ৰেচুলেশ্যন। আজিৰ দিনটো নিউজ এইকেইটাই আছিল। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক। আপোনালোকে ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু আপোনালোকে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তলত লিংকটো দিয়া আছে আৰু স্ক্ৰীণতো আইডিটো শ্ব' হৈ আছে। যদি আপোনালোকে ফ'ল' কৰিব পাৰে ফ'ল' কৰিব পাৰে। আৰু যদি আপোনালোকৰ কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম আইডিত দিব পাৰে, মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ইমান দূৰলৈকে চাইছে তেতিয়াহ'লে লাইক এটা আৰু কমেণ্ট এটা দি থৈ যাওক। ইমান এলেহুৱা নহ'ব আৰু। এটা লাইক এটা কমেণ্ট, আৰু বিশেষ একো বিচৰা নাই নহয়। লাইক এটা কমেণ্ট এটা কৰক মই ৰৈ আছোঁ। আপুনি লগে কৰি লওকচোন, মই ৰৈ আছোঁ। কৰিলে? ভাল লোৱা কৰিলে। ভাল দেই। বাই বাই। खत्म। बाय बाय, टाटा, गुड बाय, गया।